হাই গাইজ, আজি হোলী সকলোকে শুভেচ্ছা জনালোঁ। আজি এটা নতুনকৈ ব্লগ বনাবলৈ লৈছোঁ। আজি আমাৰ কলে যাবি? গুঞ্জল কলে যাবি? দবাই ল'বি যামগৈ গোসাঁইৰ লগত যাবি মানে? এয়া দৰবাৰী লৈ পেলাই চব সাজু হৈ আছে গোসাঁইৰ লগত যাবলৈ। এয়া গুণগুণ আৰু পাখিও ৰেডি। ঋষি এয়া দাদাহঁতে পাই নিবলৈ কৰি আছে, যোগাৰ কৰি আছে। আপোনালোকৰ কেনেকৈ
লৈছোঁ হেৰি দৰবাৰীলৈ সকলো ওলাইছে হ'ব নহয় মোৰ হাতত ধৰিব লাগিব একদম নোৱাৰি এইফালে মনো ফাকুৱা বজাৰ এইবাৰে দিছে।
চিন্তা চৰ্চা কৰিব লাগিব। লামগুৰি হাটৰ সেই ফাকুৱা উৎসৱ আমি নিশ্চয় আকৌ পূৰ্বৰ দৰেই অতি উদাহৰণে আমি পালন কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ নতুন চিন্তাই হয়তো আপোনালোকৰ চিন্তা চৰ্চাই আমাক আগুৱাই নিয়াত সহায় কৰিব। আমি এই উৎসৱ ভাগ আপোনালোকৰ সকলো ৰাইজৰ সহায় সহযোগিতাত জামুগুৰিতে নহয় গোটেই বিশ্বত আমি বিলাই দিয়াৰ প্ৰচেষ্টা কৰিম। আমি আশা কৰিছোঁ অহা বৰ্ষবিলাকত আপোনালোকে উৎসাহ উদ্দীপনা যোগাব। আমি এইখিনিতে আপোনালোকৰ উদ্দেশ্যে বাৰচহৰীয়া ভাওনা সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত ভৱ গোস্বামীদেৱ আমাৰ মাজত আছে। আমি তেখেতক এই উৎসৱৰ পৰৱৰ্তী আমি কাৰ্য কেনেকৈ আগবঢ়াম সেই বিষয়ে অকণমান অৱগত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জয় গুরু শঙ্কর সর্বগুণাকর জাতি নাইকে উপাম তোহারি চরণে রেণুশত কোটি বাৰে ককৰ প্ৰণাম। এই নৰনাৰায়ণসকল হৈছে 1900 চনত আমাৰ আজিৰ দিনটো অতি গৌৰৱৰ দিন। 1900 চনতে এতিয়াৰ পৰা 120 বছৰৰ আগতেই এই স্থানত পকাবৰা পথাৰত বাৰেচহৰীয়া ভাওনা পোনপ্ৰথমবাৰৰ কাৰণে এই গাঁৱৰে গংগানাথ বৰুৱাদেৱৰ সভাপতিত্বত গঠন হোৱা অভ্যৰ্থনা সমিতিৰ দায়িত্বত পোনপ্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছিল। মানুহৰ যি এটা সম্পদ, এই সম্পদৰ পুনৰ উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তা চৰ্চাৰে এই অসম গতি প্ৰচাৰ কৰিছিল। আৰু এই নাটকটো অপূৰ্ব আজি বৰপেটা জগত আছেই নাটকৰ কোনো গুণে কম নহয়। জামুগুৰিয়া মানুহে এই ফাকুৱা উৎসৱ এনেভাৱে অনুষ্ঠিত কৰি আহিছিল। ফাকুৱাৰ পৰা আমি ভাৰতবৰ্ষতে কম প্ৰমাণ হৈ গৈছিল। এই কথা বতৰা ইয়াত এইবাৰ আমি আকৌ বাৰেচহৰীয়া এই ফাকুৱা উৎসৱৰ যি গৌৰৱ, এই গৌৰৱ উজ্বলাই তুলিবৰ কাৰণে সকলো সহযোগ হৈছোঁ। আমি যিসকল লোকে আপোনাসকলৰ চৰণত ধৰি এই খাদ্য সম্পাদন আগবাঢ়িছোঁ, আমি সকলোৱে আপোনাসকলক কোনো ধন্যবাদ দিয়া নহয়, আপোনাসকলৰ চৰণত সেৱা জনাইছোঁ। কিন্তু ইয়াতে এনেধৰণেতো ইয়াতে আৰু সোমাব নোৱাৰিব। আপোনালোকে আমাৰ গোসাঁইক লক্ষীয়াইক নোসোধাকে ইয়াৰ পৰা কাৰ অনুমতিত লৈ গৈছিলে? গতিকে লক্ষীয়াই কোনো কাৰণত এতিয়া গোসাঁইক সোমাবলৈ নিদিয়ে।
গতিকে আপোনালোক যাওক আমি লক্ষীয়াইৰ লগত আলোচনা কৰিম আলোচনা কৰি যদি লক্ষীয়াই সন্মতি দিয়ে তেতিয়াহে আমি আপোনালোকক মাতিম এতিয়া আপোনালোক যাওক নিজকে যাওক চাউল আহিছেনে চাউল জোৰ কিবা কিবি আহিছেনে এই আহকচোন বাৰু আমি কথা পাতিছিলো লক্ষীয়াই সুধিছে যে তেওঁ এতিয়াও নোযোৱা গোটেই এবছৰ ইয়াতে থাকি পেলাই ক'ত ভ্ৰমি আহিছে কাৰ লগত কি কৰি আহিছে এই বুঢ়া কালত গতিকে লক্ষীয়াই অলপ সন্দেহ প্ৰকাশ কৰিছে আপোনালোকে সেই সন্দেহ কিন্তু আমাক মানে নিৰাময় কৰিব লাগিব তেতিয়াহে আমি লক্ষীয়াই কৰিব যে ক'তো এইটো ধৰণৰ এচকাল লগোৱা নাই এজেং নাই নাই আমাৰ লক্ষীয়াই ইমান সহজে এৰি দিয়া ভকতনি নহয় গতিকে আপোনালোক যাওক আমি লক্ষীয়াই কওঁ আমি সোধো আপোনালোক যাওকচোন বাৰু আহকচোন ৰূপ নাই নেকি যে ধুনুচাৰ ওচৰলৈ যাবলগীয়া হৈছিলে লক্ষীয়াক অপমান কৰা হৈছে সেই লক্ষীয়াই ভাবিছে যে কৃষ্ণৰ আমাৰ মুখ নাচাওঁ ইমান খং উঠি আছে গতিকে আপোনালোকে কথা দিয়ক যে কৃষ্ণ আমাৰ কোনো ধৰণৰ কেলেংকাৰীত লিপ্ত হোৱা নাই আৰু আপোনালোক যাওকচোন এই আহকচোন বাৰু ৰ'ব এই যে কৃষ্ণই লগতে ফুৰিবলৈ যাওঁতে কিবা কিবি সম্পদখিনি লক্ষীয়াই ঘূৰাই দিলেহে তেতিয়া লক্ষীয়াই সোমোৱাৰ কথা চিন্তা কৰিব গতিকে আপোনালোকে লগত নিয়া সম্পদখিনি ঘূৰাই দিয়ক আৰু কিবা আছে নেকি ঘণ্টা চণ্টা কিবা সকলো আছে নাই যদি যাওক আমি এইবাৰ আপোনালোকক আমি ভৱিষ্যতে যাতে লক্ষীয়াই নোসোধাকে কোনো কাৰণত নাযায় পুলিচ কেছ নহয় যাতে আৰু যাওক বোলা ৰাহুল মাইকটো